নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ভালনে? আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা পেলনীয়া মিঠাতেলৰ বটলেৰে ফুলদানি সজাব বিচাৰিছোঁ। ফুলদানি বনাম। আজিকালি মহিলাবিলাকে বা ছোৱালীবিলাকে যিহেতু টাব বিচাৰি ঘূৰি ফুৰে, টাব নহ'লে হয়তো ফুলনি বাৰী নহয় বুলি মনতে ভাবে। সেইখিনি দূৰ কৰিবলৈ আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। নাজানো কিমানখিনি হয়গৈ, ময়ো ভাবিয়ে এইটো ভিডিঅ' ভাবি এইটো সৃষ্টি কৰিছোঁ, হ'ব বুলি ভাবিছোঁ। কি হয় এতিয়ালৈকে সেইটো ক'ব পৰা নাই, কিন্তু মই আজি চেষ্টা কৰিম। আপোনালোকেও চেষ্টা কৰি চাওকচোন, কিজানি ভাল হ'বই কিজানি, কি ঠিক। ময়ো সেই কাটিং কৰি কিনে এটা মিঠাতেলৰ পেলনীয়া বটলেৰে, একচুৱেলি মিঠাতেলৰ বটল বা ফ্ৰুটি বটল, যিকোনো প্লাষ্টিকৰ বটলেই আপোনালোকে খাই বৈ পেলাই দিয়ে নহয় জানো। সেই বটলটোৱে আজি মই এটা ফুলৰ টাব সৃষ্টি কৰিছোঁ। সেই ফুলৰ টাবটোৱে এদিন ধুনীয়াকৈ ফুলিব। মই ফুলবোৰ এতিয়া কাটিং কৰিছোঁ, কাটিং কৰিম আৰু কৰা নাই, ভাবিছোঁহে। ছিঙিম, ঘৰতে আছে ফুল অলপ, তাৰ পৰাই কাটিং কৰিম। কিমানখিনি শুৱনি হয় বা ধুনীয়া হয় সেইটো মই ক'ব নাজানিম, কাৰণ বনামহে মই। কিন্তু এটা কথা ক'ব পাৰিম যে 100ৰ ভিতৰত 90%ই ধুনীয়া হ'ব, ভাল হ'ব। তেতিয়াহ'লে আপোনালোকেও চেষ্টা কৰি চাব কেনেদৰে বনাইছোঁ, কি কৰিছোঁ। আপোনালোকেও চাই মেলি চেষ্টা কৰিব, কিন্তু ভিডিঅ'টো চাই শেষত লাইক আৰু শ্বেয়াৰটো কৰি দিব। যদি নতুনকৈ আহিছে মোৰ চেনেলটোত, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মন ময়ূৰী ঐ, মন ময়ূৰী ঐ, মন ময়ূৰী ঐ, মন ময়ূৰী ঐ। যদিও জানো দুখন নদী দূৰে দূৰে বয়, এদিন সাগৰত দুয়োখনৰে মিল হয়। যদিও জানো দুখন নদী দূৰে দূৰে বয়, এদিন সাগৰত দুয়োখনৰে মিল হয়। এতিয়া বৰ্তমান এনেকুৱা হৈ গৈছে। এতিয়া ইয়াত ফুলৰ ডাল দিব লাগিব। এই বাটকেইটাত ইয়াত ফুলৰ ডাল গুজিব লাগিব। এতিয়া অলপ দেৰি বহিছোঁ। বহি কেনে কি খাইছোঁ, এয়া আপেল খাইছোঁ। এয়া কাটিও লৈছোঁ খাবৰ কাৰণে। আধা খালোঁৱে, এতিয়া আকৌ খাবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু এটা ফুলৰ টাব বনাই শেষ হ'ল, কমপ্লিট হ'ল। আৰু এটা বনাই আছোঁ। সেইটো ধুনীয়া দেখিলোঁ একচুৱেলি, দেখাত বহুত ধুনীয়া হৈছে। সেইটো কাৰণে এবাৰ আকৌ ছেকেণ্ড এটা বনাই চাওঁ কেনেকুৱা হয়। আপেল খাই লওঁ আগতীয়াকৈ।